হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু গুড মৰ্ণিং হৈ থকা নাই, এতিয়া বাজিছে 12টা বাজিব লৈছে, 5 মিনিট বাকী। আৰু মই ৰেডি হৈছোঁ এফালে যাবলৈ। আজি বহুত দিনৰ মূৰত ফুৰিব যাব লৈছোঁ, তো ভাবিছোঁ আপোনালোকৰ লগত এটা ব্লগ শ্বেয়াৰ কৰোঁ আৰু ক'ত যাওঁ তো এইটো আপোনালোকক দেখাম এতিয়া মই। আৰু এইটো হৈছে মোৰ আউটফিট। লগত যাব লিয়ানা আৰু লিয়ানা মামিকো বাই বলো। ওকে বাই। আৰু এইফালে ওলাই আছে গাড়ী। চ' धूप हो गया धोखा दे दिया बेटा ने से हाय ইমান ৰাস্তা ঘূৰি ঘূৰি নাযাওঁ আৰু এইফালেদি শ্বৰ্টকাট মাৰি দিওঁ। সৰু ৰাস্তা, গাঁৱৰ ভিতৰে ভিতৰে ন। লিয়ানা এক্সাইটেড নহয় চাগে। और एक्साइटेड लिया ना तो बोलो ब्लॉग में कुछ बोलो कुछ भी बोल दो। जैसे ब्लॉगर बोलते हैं Hey guys! লিয়ানা হৈছে মোৰ কি হয়, কি হ'ব? Shut up, নাতি। লিয়ানা आगिन কোকৰাঝাৰত, তাই কোকৰাঝাৰৰ পৰা ফুৰিব আহিছে আৰু আমি সেইকাৰণে এতিয়া যাওঁ একলেণ্ডত। আমাৰ যোৱাৰ প্লেন বেলেগত আছিল, কিন্তু তাই একলেণ্ড যাম বুলি কৈছে, তো সেইকাৰণে একলেণ্ডতে যাওঁ আৰু মোৰ মন নাছিল। আৰু আমি কৰি দিলোঁ এণ্ট্ৰি। ব'লা, এয়া হৈছে গেট আৰু ইয়াতে ৰখাব मानुष ना মানুহ। আৰু ইয়াতে ৰখাইছে, ৰখাবলৈ ইয়াত ভিউ ইমান গাড়ী, ইমান সোপা গাড়ী, ইমান গাড়ী, গাড়ীৰ লাইন দেখিব और পাইছে। मनवासी वो बोलेगा ইমান মানুহ গাড়ীত। Oh, juice. ফাৰ্ষ্টতে আমি যাম ফুৰিবলৈ ইয়াত ন। ফাৰ্ষ্টতে আমি এই মানে পানীত নিতিতা জেগাখিনিত যাম, তাৰপিছত আৰু অলপ পিছত পানীত তিতা জেগাখিনিত যাম আৰু ড্ৰেছ চেছ চেঞ্জ কৰি। লিয়ানাৰ মোজা চোৱা, टकरा मत जाना ब्रिज चलो
क्या देखो अच्छा डिस्को আমি श्योर अभी अभी ढूंढो ये वाला सारे है ना? हाँ हो गया कंप्लीट श्योर या हमारा टास्क कंप्लीट हो और हम लोग ने ये टास्क बड़ी ही आसानी से जीत लिया খাই লৈ হৈ গ'ল এতিয়া ফটো উঠো দুটামান তাৰপিছত লিয়ানা ক'ত যাবা Dragon King. তাই তাতে যাব আৰু আমি অলপ লাষ্টত যাম দেৰিকৈ যাম অলপ ফাৰ্ষ্টতে পানী লৈ বনাৰ কৰি লওঁ অলপ কিমান বেছি মানুহ চাব পাৰে আৰু আহি আছে এতিয়া যাম 5D চিনেমা চাম আমি 5D চিনেমা চাম देखो 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 আৰু ইয়াতে আমি লাইন পাতি আছোঁ লিয়ানাকো আইচক্ৰীম খানা হে তো ইয়াতে আইচক্ৰীম পায় নে নাপায় বিচাৰিব লাগিব অলপ পিছত सीट बेल्ट लगा लो सीट बेल्ट लगा लो या सीट बेल्ट लगा लो अरे गिर जाओगे কি ধুনীয়া চশমা দিছে চশমে কি নিছে डबल प्रोटेक्शन डबल 3D 6D देख रहा हूँ मैं 10D देख रहा हूँ 10D তো এতিয়া আমি পুৰা চিনেমা চাম তো আমি যাম এতিয়া পানীত দিয়া না কিবা এক্সপ্ৰেশ্যন দিয়া ফাৰ্ষ্টত যাম এইটো তাৰপিছত আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ পূৰা চব আৰু এতিয়া পানীত নামিবৰ কাৰণে ৰেডি সিহঁতে যাব ৰাইড ল'বলৈ আৰু মই নাযাওঁ অৱস্থা নাই চকুৰ ওপৰত ৰাইড ল'ব আমি মানে আমি এনেকৈ আমাৰ এনেকৈ সাৰ্ভাইভ কৰোঁ হা পাইছোঁ আমি এনেকৈ সাৰ্ভাইভ কৰোঁ ना तो कैसा लगा आप सबको वीडियोस नीचे कमेंट में बताइए यस और अभी हो गया मस्ती मस्ती और मेरे चैनल को सब्सक्राइब करने के लिए बोल हाँ और मामी के चैनल को जरूर सब्सक्राइब कीजिए एंड लाइक शेयर एंड सब्सक्राइब एंड कमेंट ऑल्सो एंड कमेंट उसको भी बोलने का मौका दो ना बोलना चाहती कमेंट एंड सब्सक्राइब एंड शेयर So, এতিয়া পুৰা মস্তি হৈ গ'ল একদম অৱস্থা নাই পানীত ফোনৰো অৱস্থা নাই আমাৰো অৱস্থা নাই ঘৰত যাব ৰেডি
चलो या ना चलो बाय बाय बोल के चलो অৱস্থা চৱস্থা নাই আৰু এতিয়া ঘৰত যাওঁগৈ আমি কিবা এটা খাই পেলাই বাহিৰতে খাই দিম আৰু এতিয়া কলেণ্ডৰ পৰা ওলাই দিলোঁ বাই বাই